ইমান খৰতকীয়া ধৰা মই বিয়া নামত লাগি আছো ধৰা খৰতকীয়া পাতত ধৰি দিয়া ভৰিকেইটা পাতত দিব লাগিব মিঠাতেল অকণ অকণ সানি মোৰ তেলটো দি লওক মোৰ তেলটো তামোল আনিলে নাই তামোল কাম নাই নি তাত কেঁচা তামোল এটা আনা দুইখন হাতে একদম ঘঁহি পিনে লগাব নহয় কি দদাই নিচা দদাই ক'ব না ককাই পুৰা এইখিনি পানী ভাগিনে হ'ব এনেকে কৰি সানিব বেছি ওচৰত থাকে দুলনিকেইটা আগলৈ গছত থৈ দিয়ক আপুনি আগলৈ থাকি গছ নুমাই দিব আকৌ পানী পৰিলে আগলৈ দি যাব মুখৰ দুইটাই লওক দুইখন হাতে ঘঁহি লওক হাতত এনেকে মিলাই লওক গালত তিনিবাৰ উলিয়াই দিয়ক ভাজিলৈকে একেবাৰে ফটো হেৰি তুলিব লাগিব শিকিছে বগা হৈ যাব চাতবোৰ দি দিয়ক কোলা বগা হৈ গৈছে তিনিজনীয়ে নব লাগে আকৌ আহিব এতিয়া হেৰি কি বুলি কয় মগ এটা লাগিব ন ঢালিব নে মগ বগা হ'ব ঘটি ক'ত আছে ঘটি বেলেগ আছে জানো ঘটি আছিলে ভিতৰত ভৰিত নমাই দাঙি দিয়া গুটিখন দাঙি দিয়া ক'ত লাগিব আমাৰ দিন হ'লে হ'ব ভিতৰলৈ গ'ল তুমি আগফালে গৈ পিনে অকণ হালধি অকণ অকণ লোৱাচোন মোবাইলটো মাহি দি হ'ব ন এইখিনিকে দুখন ল'লেও হ'ব অকণমান নিয়মটো পা এনেকৈ মুখত কৰি দিয়া একদম ডিঙে চিঙে ভালকে মাৰি ভালকে একদম মাৰি দে মইতো ঘৰ মালে যাম হালধি গোন্ধাই থাকক নদৰা ভাগিনীয়েকে গোটেই ভিডিঅ' কৰি আছে গোটেই হ'ব ইউটিউবত যাব
ইউটিউবত যাব ইউটিউবত যাব ইউটিউবত দিব ভালকৈ ভাল বীজাণু কাৰণে বহুত ভাল বীজাণু চিজাণু মাৰি পঠিয়াব হ'ব তাৰ ঠাণ্ডা লাগিব কাকলাতে তোলা হ'ল দিয়ক ভাল ভিতৰত ভালকে দিবগে আৰু ন কাৰণ এইবোৰ লাগি থাকিব নহয় চেম্পু এখন কৰিব নাযায় চেম্পু লগাই দিয়ক চেম্পু লগাই দিয়ক চেম্পু লগাই দিয়ক হালধি অকণ দুই লগ গোটেই লাগি পানী নহ'বগৈ পাইছোন নহয় আগতে ঠাণ্ডা পানী দিয়ক পাছত গৰম পানী নিদিবি পানী আৰু অকণমান ঠাণ্ডাকৈ নহ'ব এটা কাপোৰ আনিছে জানো ঢালিলোঁ নালাগে গম পাব কাপোৰ গামোচা এখন মহাবলৈ বেয়া আৰু স্বাস্থ্যৰ কাৰণে ভাল একদম গোলাপ ফুল দি দিছোঁ যিটো আমাৰ গা ধুই আছে ভালে চাবি কালি ৰাতিপুৱা দি পানী দিন ঢালি দিলে হ'ব কাইলৈ গা ধুই যাবি মই ভিডিঅ' পঠাম চাবি সখীয়েকো নাহিলে কেলে দোকানতে বহি আছে নে সখীয়েকো গা ধৰিম আমি তাকো ধৰিম ঠাণ্ডা সখীয়েকো গা ধৰিব লাগে পাহৰিলে নহয় এইবোৰ তাৰপৰা মানুহজনী পাছত ক'ব তোমাৰ কাৰণে ইমান কষ্ট কৰিছোঁ মই একদম গা ধুই নাখাব পাৰিম মনত থাকিব মাকে বেছি কৰে তই নিজৰ কাৰণে ৰখি থাকিম এতিয়া সখীয়েকো ধুৱাব লাগিছিলে নানিলে কেলে তাক পাহৰি তুমি চুপ থাকা চাই থাকা তুমি চাই থাকা মনত চাউল দিয়ে দিয়ক আমাক
মৃগ পহু চৰে কি ৰাম ৰাম মৃগ পহু চৰে তাক দেখি ৰামচন্দ্ৰ তাক দেখি ৰামচন্দ্ৰ হৰধনু ধৰে কি ৰাম ৰাম হৰধনু ধৰে আমাৰ সেই নাই নাই নহয় আমাৰ এইখিনি বিয়া এখনহে আছে কাইলৈ বৰযাত্ৰী যাব মানে আজি গা ধুই কি আনিছে তো নাহিলে গ'লগৈ কিবা খাই আহিছে ক'ত সোমোৱালে আহিব 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 সেই আগৰ নতুনখিনি ভৰাই দিলে অঁ সেইবোৰ টানি দিয়কচোন অঁ দাঙি দিয়ক কি কি ঘঁহিল হা কমলা বিয়া খাব যাম কৈছে দেই আমি কমলা বিয়া খাবলৈ যাম কমলা বিয়া এনেকে নহ'ব হেভি বিয়া পাতিব মানুহ চকলম পাতিব 3-4 দিনীয়া বিয়া পাতিব ঘৰ দেখিলে ভৰাই কলো সেই সৰুটো আছে সৰুটো নতুনখন ভৰাই দেচোন নীতি নিয়মখিনি পালন কৰিবলৈ লৈছিলে ইয়াতে কৰিবলৈ যাওঁ তাত যি সময়ত গা ধুৱাব লাগিছিল সেই সময়ত ধোৱা নহ'ল যমুনালৈ পানী আনিবলৈ যোৱাটো যদি কিবাখিনি দায় দুখ আছে বন্ধু এই হাতে কিবা কৰি এই ল'ৰাটিক যেন কাৰণে প্ৰভুৱে কিবা কৰি আগবাঢ়িছে তাৰ কাৰণে প্ৰভুৱে কিবা কৰি যেন ভালে পথে প্ৰভুৱে নি আহি হেৰি কৰিবলৈ কি কয় তেওঁ কৰ্ম সিদ্ধি কৰি যাত্ৰা কৰ্ম সিদ্ধি কৰি যেন প্ৰভুৱে কিবা কৰিব লাগে এই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি